আজি কোপাই বেগত লুকাই গেল আজি লোৱা নাই মই এই চাকৰি সেই ঘৰটি মহাজনৰ ধৰি মই Hey,
তুমি হলত পাব নিজৰা ভাল কাম লোৱা নাই কোনবা নিজে কাম কিন্তু চাহ দোকানটো খোলা ইয়াত চা উলিয়াই নহয় মন্ত্ৰী মহাশয় মোৰ পৰা এটা ভালদৰে কথা শুনক আৰু তুমি চাকৰি কৰি ৰাখা কি কোনো যেতিয়াই তেতিয়াই মোৰ চাকৰি কলেজে দিছে আপোনাৰ কোনো হাত নাই ঘুমে থ সিহঁতক আপুনি বুজাই দিলে এদিন কোনোবাই আমাক হয় মাতিছিলে কামলৈ আহিব সেইকাৰণে আমি ভয় কৰিব নালাগে আৰু মই জানো কেছটো বমি হৈ কিয় ফোন কৰিছো ৰমেশ বৰুৱা নামৰ ব্যৱসায়জনক কোনোবাই কিন্তু ছাৰ ৰমেশ বৰুৱা কিন্তু তুমি যি কথা কৈছা এই ছাৰৰ ব্যক্তিগত জীৱন আৰু এয়া আমাৰ পৰিচয় চাকৰি